নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল পুলক টেনশ্যনলৈ। আজি আমাৰ ক্ৰিয়েটিভ কৰ্ণাৰ আছামৰ নতুন এখন শ্বৰ্ট ফিল্ম নহয়, ভিডিঅ' কমেডি ভিডিঅ' শ্বুট হ'ব। এতিয়া বাৰু আজি আবেলিয়ে হ'ল, আজি অকণমান কৰিম তাৰমানে, আৰু কালি ভালকৈ কৰিম গোটেইখিনি। আমাৰ গাঁৱতে হ'ব আজি আবেলিখিনি। আহি আছে আমাৰ বছ ভৱেশদা আৰু আমাৰ কুত্তা কেইজনমান আছে, এইকেইজন। এইটো এটা আমাৰ নৰ্মেল, এইটো আমাৰ বাবলি। পূৰা একদম 3টাত মাতলি 8টাতে আহি পায়, 4টাত মাতলি 3:30 আহি পায়। এইকেইটা মাল কি লৈছে এডাল ৰিং লাইট। কি ৰিলছ বনাবি নেকি? ৰিলছ বনাম আজি। হা ৰিলছ দিনতে ৰিং লাইট লাগে নেকি? হা ভৱেশদা বছ আহি গৈছে পূৰা একদম বাইক চাইক লৈ। হা ইয়াৰ কি কবি, ইয়াৰ কথা কি কবি তই? হা একদম চাপৰি চাপৰিটো কি বস্তু? চাপৰিটো কেনেকুৱা বস্তু চিন্তা কৰ নহয়। আৰু ষ্টাইল একদম ইয়াৰ কি মুখখন কেম্বা দেখি নেকি? হা চাব আমাৰ ৰাইজে ক'ব, এতিয়া কমেণ্ট দিব কাক চাপৰি যেন পাই। তো আমি এতিয়া লোকেশ্যনলৈকে যাওঁ, শ্বুটিং কৰোঁ, দেখাই আছোঁ, চাই যাওঁ। ইয়াতে আহিলোঁ আমি শ্বুটিং কৰিব, মানে পথাৰ গাঁৱলীয়া পৰিৱেশ এটা লাগে, গাঁৱৰ শ্বুটিং মানে। এইবিলাক আমাৰ কুত্তাহাত ৰখি আছে কৰিব। আমাৰ ছাৰ বঢ়িয়াকৈ ড্ৰেছ কৰি আছে, শ্বুটিং আছে, ফাৰ্ষ্ট চিন ছাৰৰ হ'ব আমাৰ। কি হ'ব এতিয়া বাবলি? কি হ'ব? কিবা অলপমান কৰোঁ। হা কুত্তা হুমে কৰোঁ দিয়া। সেইটো বেতাল, সেইটো কুত্তা হুমে বেতাল, সেইটো ডাইলগ কিয় দে? মাল খাবি? বতৰটো অলপমান মাল খাই হাত পি এনে পাহাৰ হান হৈ গৈছে। আমাৰ ফিগাৰক লৈ যাত্ৰা কৰিছি। তোৰ কি হ'ল? তোকতো কোৱা নাই। মোৰো লাগিছে অলপ সৰুকে। আছে কৰবি আৰু থাকিছো আজি। কোনে খাই ডাঙৰ মাজুলী চাউল খাই? উষ্ণা কি চাউল খা? এটা চিক্ৰেট আছে, সেইটো ক'বা নোৱাৰি। তাৰমানে মই এতিয়া শুনিছি, তাৰমানে বুজাই বেছি হয় নেকি? আমি ধেমালিৰ মাজেৰে শ্বুটিং কৰি থাকোঁ, কিবা কিবি লাগি থাকে সিহঁতৰ অলপ অলপকৈ। আৰু এটা আমাৰ তাৰ বেমাৰ হৈ আছে সমুজ্জ্বলৰ, সিও আহিলে খুটুং খাটাং পুৰা লাগি থাকে। আৰু লগত এতিয়া শ্বুটিং কৰিব লাগে। কি ডাইলগ কবি? বঢ়িয়া, আমাৰ বছ গেছি। এইটো এটা ধুনীয়া পুখুৰী, তাৰে পাৰতে কৰিম চাগে বঢ়িয়াকৈ। খেতি আৰম্ভ হৈছে আমাৰ গাঁৱৰ, খেতি এইবিলাক ধুনীয়া। বঢ়িয়াকৈ আমি শ্বুটিংখিনি কৰি লওঁ, মাজে মাজে লগ পাই আছোঁ, চাই থাকক। এটা চিন শেষ আমাৰ, আৰু এটা চিন কৰিব যাই আছোঁ। পথাৰত কাম কৰিছোঁ। ৰন কি কৰিছা? বাহ, খেতি কৰিছা নেকি? হা বাহ, চলি কষ্ট কৰে কিন্তু পুৰা। এবাৰ আমি ইয়াতে আমাৰ এইটো পুখুৰীত কৰিম, পুখুৰী পাৰত ধুনীয়া লোকেশ্যন। এতিয়া কিন্তু আমাৰ বহুত হেৰি হৈ গৈছে, চিৰিয়েল চিনেমা শ্বুটিং হৈ গৈছে। যা কি হৈছিল ইয়াতে? গামোচা কৰিছিল নেকি? আমাৰ ভৱেশদা এছিষ্টেণ্ট ডিৰেক্টৰ কৰিছিল। বহুত হৈছে ইয়াতে এইটো পুখুৰীত। আগতে ভাল লগা আছিল অলপমান, এতিয়া আগৰ বছৰ বানপানী হৈছিল, হওঁতে পাৰ ভাঙি গৈছিল, এতিয়া নতুনকৈ বনাইছে বাৰু। ধুনীয়া লগা পৰিৱেশ এটা, গাছো বহুত হৈছিল, কিছুমান কাটা গ'ল। ইয়াতে বহুত চিনেমা চিৰিয়েলৰ শ্বুটিং হৈ গৈছে। এতিয়া আমি এতিয়া কৰিম শ্বুটিং ধুনীয়াকৈ। এতিয়া আহিলোঁ আমি এতিয়া বাবলি, আমাৰ স্ক্ৰিপ্ট যিহেতু নাই, এতিয়া আলোচনা চলি আছে ধুনীয়াকৈ। চিটুৱেশ্যনটো আলোচনা কৰি ডাইলগ বনাই আছে ধুনীয়াকৈ। আমাৰ শ্বাহৰুখ খানে পষ্ট দিছে, মই দেখি আছোঁ ৰ ভালকৈ। হা খেতি পথাৰত কোন শ্বাহৰুখ খানে ইয়াতে? পথাৰতে দিছিল নেকি? খেতি আমাৰ এখন আমাৰ গাঁও মানে কেনেকুৱা লাগছে পৰিৱেশটো? ভাল লাগে না? কি ধুনীয়া হয় না, কাষতে পুখুৰী আৰু এই খেতি হয় না, সঁচাকৈ ভাল লগা পৰিৱেশ। ইয়াতে শ্বুটিং কৰি বিৰাট ভাল পায়। দালাঙত আমাৰ গাঁৱতে বেছিকৈ কৰি থাকোঁ বঢ়িয়াকৈ। ধুনীয়া ধুনীয়া ভিতৰৰ ৰাস্তাবিলাকো আছে, গাঁৱৰ ৰাস্তা, পাকা ৰাস্তা, ব্লক পাৰৰ ৰাস্তাও আছে, চব পাই ধুনীয়াকৈ কৰি থাকোঁ। ইয়াতে আমি নিজৰ কাৰোবাৰ ঘৰত সোমাই গ'লেও শ্বুটিংটো কৰি দিব পাৰোঁ বঢ়িয়াকৈ, টেনশ্যন নাই, ভেজাল একো নাই। যে আমাৰ এইটো চিটুৱেশ্যনটো ঠিক কৰি আছে, শ্বুটিংখিনি ইয়াতে কৰোঁ। শেষ হ'ল আমাৰ, এতিয়া উৰাই দিছে ভৰি বিহুতে দিছে, 3 বাৰ মান 4 বাৰ মান এনজি খাইছি। কেমেৰা ধৰি আছোঁ,
মানে ভাল হয় না আৰু কেমেৰা ধৰি আছোঁ কিয় ইমান ভুল কৰা ভাল, বহুত হা ভাল। ইমান ভুল কিয় কৰা ভুল হোৱা নাই হা ভুল নহয় কেনেকৈ চিন্তা চাইবাৰ কৰিব লগা হ'ল মই তথাপিও হা ভাল কৰিছোঁ নেকি পাৰাক লাগি দিছোঁ চেষ্টা এটা আৰু চেষ্টা এটা ভিডিঅ'টো চাব আপোনালোকে ক্ৰিয়েটিভ কৰ্ণাৰ আছামত কেনে আছে? শ্বুটিং আজি আমি আৰু দুটা চিন আছে সেইখিনি কৰি লওঁ কালিও কৰিম ভিডিঅ' মই ভ্লগটো একেলগে দিম কালিখিনিও দেখাই পেলাই ধুনীয়াকৈ আৰু অকণমান কিবা আছে কৰি লওঁ মই নাই হা মই তোৰ আছা নেকি ফোনো কথা পাতি নাথাকে তই সেই পাৰে পাৰে ঘূৰি উঠছি পাৰে পাৰে। প্ৰেম কৰছি এই নহয় কোন আ। মাপিটো ক'ৰ নহয় হা? এই মাৰ লগত কথা পাতি আছো কোন মাইৰে এই মা কোন মাইৰে বোলে চাইছো তোক খাওঁ মাৰো হ'ব পাৰে দিছোঁ হ'লে নহয় নহয় কৌশিক খাওঁ মাৰো হ'ব পাৰে নহয় নহয় গাইছ হয় নহয়? বেয়া কথা এইগিলা নহয় মই কলি গাত লাগে তাৰ এইগিলা নহয় কৌশিক দেখছি নে খাই খাই গোটেই পাহা বেলুন হৈ গৈছি এটা কথাকে কিমান কওঁ আৰু কিয় নকম সঁচা কথাটো সঁচাই হা অ কৌশিক কি কয় কৌশিকে কি কয় দহুজনে দহু পথ আৰু নহয় কি ঐ, কৈছে নহয় দে গাইছ এইগিলা মিছা মিছা কথা কৈছে এইগিলা একো নহয়। আচ্ছা। এই দা লাগছি খুব তাৰ নাই নে আপি জাপি এই মই কথা পাতিলি দা লাগে তাৰ খুব দা তাৰ আজি আমি শেষ কৰিলোঁ একদম পূৰা ৰিলছ বনোৱা ষ্টেণ্ড লৈ আহিছিল ৰিলছ বনাব আৰু আমি ভিডিঅ'টো শ্বুটিঙৰ কাৰণে সেইডালে ষ্টেণ্ডাৰ লগা আছিল সেইকাৰণে আনিছিলোঁ বাকী কেনেকুৱা লাগিল আজি বঢ়িয়া লাগিল হা বঢ়িয়া লাগিল গাইছ ৰিলছো বনোৱা নাই বনাম আমি কাটি কাটি বনাম হয়নে আজি ভিডিঅ'কৈ বনালোঁ ভিডিঅ' চাবি চবে অঁ চাব এতিয়া আমি কালি লগ পাই আছোঁ শ্বুটিঙত আজিলৈ এৰিলোঁ নেক্সট ডে লগ পাই আছোঁ এয়া নেক্সট ডে আহি পালোঁ আমি চাংচাৰি এয়া বাবলি আছে মোৰ লগত পূৰা ৰিং লাইট চাইড লৈ আজি ডেৰা নাই মানে ডেৰা জ্বৰ হৈ আছে মোৰ বাইক এখন বছৰ বাইক এতিয়া বজাৰ তাতে আছে ধুনীয়াকৈ আজি শ্বুটিং হ'ব আৰু এটা স্পেচিয়েল কিবা এটা আছে মই কৈ আছোঁ ৰ'ব পূৰা ভিতৰত সোমাই আছে ঘৰৰ এই ধান চান মেলি দিছে বঢ়িয়াকৈ অ' যা ক'ত অৰি হেপী বাৰ্থডে Thank you. Huh? Thank you so much. এইটোৰ আমাৰ আজি বাৰ্থডে ভাৱনা আমাৰ লগত ধুনীয়াকৈ এক্টিং কৰি আছে হেপী বাৰ্থডে বঢ়িয়া এই বাবলু দিছে Thank you so much. বঢ়িয়া এতিয়া মই ৰিলছ বনাই লওঁ। ৰিলছ চিলছ নাই এতিয়া আমি শ্বুটিং কৰিম ধুনীয়াকৈ এই নাই ৰ'ব দুটাহে হৈছে শ্বুটিং কৰি আছোঁ আমি ৰ'দ এই বঢ়িয়াকৈ আলোচনা কৰি আছে ধুনীয়াকৈ পূৰা ৰিলছ বনোৱা এটা চিন এটা কৰি আছে বঢ়িয়াকৈ ডিষ্টাৰ্ব কৰি নাথাকবচোন এটা বাবলি বহি আছে এটা আমাৰ হা এইটো মৌৰী এই মৌৰীহঁতৰ ঘৰতে কৰি আছোঁ তাই বঢ়িয়াকৈ বহি চাই আছে ভাল ছোৱালী বঢ়িয়া ছায়াত বহি বহি আৰাম লৈ আছে না মই বেয়া হা তো বেয়া মই বেয়া বহি বেয়া আছে আমাৰ এটা আছি নৰ্মেল কৌশিক কৌশিক এইটো ইমান মাজে থাকোঁতে ঢালি আহ। ঢালি দিম, তই কি দি আছ? কেইটা বাজিল অলপ দেৰি হ'ল কে মানুহ ইমান ফাঁকি হ'ব থাকি নহয় অৰি খানা অ' খানা মানে হা খানা তই মাংস চাংস বজাৰ কৰি মাংস বুলি ক'লে চব পাহৰি যা আৰু ইমান লুবিয়া নহয় কেইটাত মাতিছিলোঁ হা 10টাত অহা কথা আছিল এই বাজিল কেইটা চাওঁ চাওঁ টাইমটো চাওঁ টাইম চাওঁ 12:30 হ'ল 12:30 তাক 10টাত মাতিছিলোঁ ভুল হৈ গ'ল হা ভুল হৈ ক্ষমা হোচ হা নাজানো গা হা হা ইমান দীঘল নকৰোঁ বৰ গৰম এইগিলা ফাল্টু এইগিলা খানা কিবা এটা কৰছি তাৰমানে কি হ'ল ভগত্যা এতিয়া মোৰ বেয়া হৈছে 10টাত মাতিছিলোঁ তাক এই চাওৱে চকলেট খেয়ে গৈছি বেলেগে খাৱা পাত চাল কি আছে চাওঁ মোৰ অ, চকলেট হা? মোৰ চকলেট লৈ অ আছে হা? অবজনী যাওঁতে মই খাইছোঁ কি এইটো খাবি খা এ পুৰা চকলেট হাও বদলছি ঐ আংকে খা হা ঐ এইটো খাইছি আৰু কোনটো বগা হৈ গৈছি চলি চকলেট তোকো দিছি মোৰ কৈ এ শেষ কৰিলে একটু নি শেষ কৰিলে এইটো নাই আকৌ তেল দিওঁ হা অ ৰ কি বস্তি ফালে খাব যাবি নেকি কি মাল এই হা কমকৈ খাব লাগে অলপ মানুহ আন দিছি সৈতে সেনেকৈ খাই নেকি কোনোবাই এইবাৰ ফেণ্টাত দিছি ঠাণ্ডাত হয়তো আহি পাইছি 12:30 আমি সেই 10টাৰ পৰা কষ্ট কৰি আছোঁ ঐ এইফালে চাওক একবাৰ হা ইমান খাই কোনোবাই বা ই কৈ ইও মাৰি আছে নাচেগে হা ই বেলেগ কৈ নিজে বা কষ্ট খাইছো গাড়ীত তেল গৈছি
পইচা কোনে দিছি হা লাজ পোৱা নাই আপিৰ পইচা দেখাবা কি আছে আজি জন্মদিন তাই জন্মদিন কি আৰু খুৱাব আৰু খাবি মাথা বেয়া কৰি দিব ই অলপ শ্বুটিং আছে এইটো কৰি লওঁ এতিয়া আমি ধুনীয়াকৈ ইয়াতে শ্বুটিং শেষ আমাৰ আজি মানে কালিও কৰিলোঁ ভিডিঅ'টো মোটামুটি শেষেই হ'ল আৰু অকণমান আছে তো আমি এটা শ্বুটিং কৰি আছোঁ বাহিৰত আমাৰ দুটাই বহি আছে এই গৰমখনত কষ্ট কৰিছোঁ ভিতৰত বহি আছে দেখাৰ ফেনৰ তলত আমি এটা ৰ'দত কষ্ট কৰি মৰিছোঁ এইযোৰ ই 1 নম্বৰ ই এটা মোবাইল চাই বহি আছে ভিডিঅ' কৰি মৰি আছোঁ দা কষ্ট কৰি আমি মৰিছোঁ হা কি না না কষ্ট কৰি যে আমি আছোঁ তহঁতে কি কৰি আছে তাৰমানে মই যে আজি ইমান দিন ধৰি কষ্ট কৰি আছোঁ হা তহঁতে কি কৰি আছিলি মই যে ইমান দিন ধৰি কষ্ট কৰি আছিলোঁ ক'ত এই ৰ'দত শ্বুটিং কৰি আছিলোঁ তহঁতে কি কৰি হা ঐ ফেন বন্ধ বৰ ৰ'দ তহঁতে কষ্ট খাচোন আমি কষ্ট খাইছোঁ শ্বুটিং আমি কষ্ট খাইছোঁ গৰম লাগি গৈছি হাল্লা তোৰ ভিতৰত ফেন বন্ধ কৰিছোঁ ওলাই গুচি আহিছি কথাটো হ'ল কি ভিডিঅ' শেষ ভিডিঅ'টো যদি ভাল পাইছে আমাৰ ক্ৰিয়েটিভ কৰ্ণাৰ আসামত ভিডিঅ'টো চাব আমি যিটো শ্বুটিং কৰিলোঁ আমি সকলোৱে ধুনীয়াকৈ কাম কৰি থাকোঁ এনে ধেমালি কিবা কিবি কৰি থাকোঁ বেয়া চাই পাইছে নেকি নাই হা? মাৰে হা নাই আমাৰ ক্ৰিয়েটিভৰ ভিডিঅ' চাব ক'ব চব ভিডিঅ' চাই আছে মানে মই গম পাই আছোঁ তোমাৰ মোৰ ব্লগকেইটা চাব কেনে চাব? বিয়া ইণ্ডা চিন দেখি আছোঁ কেনেকৈ শ্বুটিং কৰোঁ কি ধেমালি কৰি আমি কেনেকৈ সময় পাৰ হয় গমেই নাপাওঁ না কিন্তু অলপ ফাল্টু কৰে সোনকালে মাতিলি কেতিয়াবা আকৌ বেছিকৈ ন কেতিয়াবা 10টাত মাতিলি 9টাত আহিবা কেতিয়াবা 10টাত মাতিলি 2 ঘণ্টা পিছি যায় তহঁতে জানা হা? ইয়াৰ মানে বেলেঞ্চ নাই দেৰি হৈ যায় কেতিয়াবা মাষ্টৰ মানুহ ভিডিঅ'কেইটা চাব আৰু বঢ়িয়াকৈ চেনেলটো লাইক কমেণ্ট গোটেইখিনি চব যি আছে কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব ধুনীয়াকৈ আপোনালোকে অলপমান মৰম দিলে আমি ভিডিঅ' চিডিঅ' বনাই ভাল লাগিব হয় নে নহয় কথাটো ডেছক্ৰিপশ্যনত সেইটোত ডেছক্ৰিপশ্যনত মোৰ ব্লগটো থাকিব গম পাইছোঁ ইটোৰো থাকিব সেইটোও থাকিব চব দি দিম কিবা কিবিকৈ এইটো হয় নহয়? সেইটো ধুনীয়াকৈ সকলোৱে আমাক আশীৰ্বাদ কৰিব আৰু আমাৰ ভৱেশদা আছে একবাৰ কিবা এটা কৈ দিব নেকি জয় শ্ৰী অ' বছ কিবা এটা কৈ দিয়ক চাব চাব এনে সেয়ে আৰু হাল্লা কৰিবা হা ভাবিলি কি হয় মজা কাম নাই তেতিয়া কৈ কি বেলেগকৈ কয় তই কি কয় ভিডিঅ' একদম মানে বঢ়িয়া আমাৰ ভিডিঅ' ভাল ভাল না এই ধামাকা ধামাকা দে এটা কৈ এবাৰ মোৰ পুলকৰ ব্লগ কি কবি কিবা এটা কওঁ চাব আপোনালোকৰ আমাৰ পুলক দাদা চেনেলটো লাইক কৰিব সাবস্ক্ৰাইব কৰিব বঢ়িয়া লগতে শ্বেয়াৰ কৰিব ঐ পাৰবো হা এই পাৰবো পাৰে না এই ৰছী। এই বস্তুটো এল্লো আমি আৰু নেক্সট শ্বুটিং কৰিলে আমি ভ্লগ দেখাব চেষ্টা কৰিম আৰু মাজে মাজে মই কিবা কিবি ভাল বস্তু দেখাব চেষ্টা কৰিম মানে যিটো বস্তু আপোনালোকে নাজানে সেইটো বস্তু বা ক'ৰবাত যাই পেলাই আৰু ঠাইখিনি দেখাব চেষ্টা কৰিম মই কেনেকৈ কি সকলোখিনি চাই থাকিব চেনেলটো বঢ়িয়াকৈ বাই বাই